আন্তরিক শুভেচ্ছা জানাই আৰম্ভ কৰি বুলিছোঁ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম আমি অভদ্ৰ যুৱক। বিন্দাস আমাৰ লাইফ, চাল্লা কেয়াৰ নকৰোঁ কাকো, যি মন যায় তাকে কৰিম বাপ পেকে। হয়, ভেৰি হেপ্পী লাইফ আমাৰ। নিবনুৱাৰ অবিভক্ত মালাডাল পিন্ধি ঘূৰি ফুৰোঁ অনবৰতে। স্বাধীন দেহৰ প্ৰকৃত স্বাধীন আমি, কেতিয়াবা ৰাস্তাৰ কাষত, কেতিয়াবা দোকানৰ বাৰণ্ডাত, তিনিআলি অথবা চাৰিআলিত বেছিকৈ পাব। অলি গলি কিম্বা কেৰম খেলতো আমাক পাব বিচাৰি, কিয়নো বিন্দাস আমি, বিন্দাস আমাৰ লাইফ। হয় হয় অভদ্ৰ আমি, কিয়নো ৰাস্তাৰ কোনো দুৰ্ঘটনাত জঁপিয়াই পৰোঁ আমি অভদ্ৰকেইটাই। আঘাতপ্ৰাপ্ত লোকক আমি লৈ যাওঁ হস্পিটাল অথবা আপোনজনৰ কাষত। অৱশ্যে ডিঙিত ওলমি থকা চেইনডাল, হাতত বন্ধা ৰুমালখনি আনকমন ষ্টাইল, চুলিকেইডালৰ কথা বাৰু নকলেও হ'ব। কিন্তু আমি বিন্দাস, হিৰো হিৰো লাগে নিতো। আমি সাঁতুৰি ফুৰোঁ সুখ দুখৰ দুমোজাত, নামানো কাকো। অটল আৰু মজবুত থাকিম আপোন স্থিতিত, নকৰা বিয়া নিবনুৱা থকালৈ। অৱশ্যে ছিংগল থকাৰ আমি যে সুকীয়া, দেহ কিম্বা দহৰ বাবে আছে প্ৰাণ। অভদ্ৰ আমি ডেকা ল'ৰা। ধন্যবাদ।